নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোক সকলোৰে আশা কৰো সকলোৰে ভাল সুপ্ৰভাত সকলোলৈকে একেদিন গোটেই বিশ্বতে কৰোনা ভাইৰাছৰ বিষয়ে চৰ্চা হৈ আছে আৰু কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰি আছে গতিকে আজি এই ভিডিঅ'টোত আলোচনা কৰিম কৰোনা ভাইৰাছনো কি হয় আৰু কেনেকৈ ইয়াৰ জন্ম হ'ল কি হ'ল কিহৰ বাবে ইমান বেছিকে চৰ্চা লাভ কৰিছে এই গোটেইবোৰ বিষয় আলোচনা কৰিম গতিকে আহক আলোচনা কৰো দৰাচলতে কাহিনীটো আৰম্ভ হয় 2019 চনৰ ডিসেম্বৰ মাহৰ শেষৰ ফালে চাইনাই WHO মানে ওয়ার্ল্ড হেলথ অর্গানাইজেশন যেনেকৈ ওয়ার্ল্ড ট্রেড অর্গানাইজেশন আছে ইন দ্য সেম ওয়ে ওয়ার্ল্ড হেলথ অর্গানাইজেশন আছে ইয়াৰ মূল কাম হ'ল গোটেই বিশ্বৰ জনস্বাস্থ্যৰ প্ৰতি কাম কৰা এই অর্গানাইজেশনটো কমপ্লিটলি ডেডিকেটেড হৈছে ওয়ার্ল্ড হেলথৰ প্ৰতি সো WHO ইনফর্ম কৰে যে চাইনাত এক মিস্টেৰিয়াছ বেমাৰ আহিছে যে মানুহক মাৰি গেছে আৰু ইতিমধ্যে চাইনাত এজন মানুহৰ মৃত্যু হৈছে আৰু 50 জন মানুহ আক্ৰান্ত হোৱা বুলি WHO খবৰ দিয়ে যেতিয়া WHO ইনফর্ম কৰে লগালগ WHO এলাৰ্ট হৈ যায় ইয়াৰ মেইন কাৰণ হৈছে চাইনাই নিজৰ ভিতৰুৱা কথাবোৰ গাপ খুৱাবলৈ চেষ্টা কৰে হাইড কৰে বা মিস ইনফরমেশন ওয়ার্ল্ডক প্রোভাইড করে তেনেকৈ এক ঘটনা হৈছিল 2003 চনত যেতিয়া 2003 চনত এক মহামাৰীৰ ৰোগ আহিছিল এগেইন এটা মিস্টেৰিয়াছ ৰোগ চাইনাত আহিছিল যে বহু লোকৰ মৃত্যু নিয়াইছিল কিন্তু তেতিয়াও চাইনাই বিশ্ববাসীক ফাঁকি দিছিল যে নাই মাত্ৰ কেইজনমান মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মৃত্যু এজন মানুহৰ মৃত্যু হৈছে বাট একচুৱেল ফিগাৰ ওয়াজ দ্যাট 800 জন মানুহৰ মৃত্যু হৈছিল আৰু অলেখ মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছিল সো যেতিয়া WHO এই বিষয়ে গম পায় লগালগ এলাৰ্ট হৈ যায় কাৰণ চাইনাই যিকোনো সময়তে আৰু যিকোনো কথাতে মিছা কথা ক'ব পাৰে বিশ্ববাসীৰ পৰা কোনো কথা লুকুৱাবৰ বাবে আৰু তাৰ পাছতে WHO সকলো ধৰণৰ পাব্লিক প্ল্যাটফৰ্ম সোশ্যাল মিডিয়া টুইটাৰ ফেসবুক ইনষ্টাগ্ৰাম সকলোফালে এলাৰ্ট কৰি দিয়ে সো বেসিক্যালি কি এই কৰোনা ভাইৰাছ Corona virus is the family of viruses. মানে corona virus বহুতো ভাইৰাছৰ ই সমষ্টি ইয়াৰ বহুতো সদস্য ভাইৰাছ আছে সো corona virus যেটো নতুনকে হৈছে চাইনাত হেতু corona ভাইৰাছৰ ফ্যামিলিৰে এটা সদস্য ভাইৰাছ কিন্তু মন কৰিবলগীয়া কথা যে এই ভাইৰাছটো এই ফ্যামিলি corona ভাইৰাছৰ ফ্যামিলি ভাইৰাছৰ যি নতুন এই সদস্যটো কিন্তু খুব বেছিকৈ ইন্টেলিজেন্ট আৰু স্মাৰ্ট হয় যদি ইয়াক প্ৰিভেন্ট কৰিবৰ বাবে কোনো ধৰণৰ মেডিসিন আৱিষ্কাৰ কৰা হয় তেতিয়া লগালগ এই কৰোনা ভাইৰাছে গম পাই যায় যে ইয়াক প্ৰিভেন্ট কৰিবলৈ ওলোৱা হৈছে তেতিয়া লগালগ ই নিজৰ প্যাটাৰ্ন চেঞ্জ কৰি দিয়ে গতিকে ইয়াক প্ৰিভেন্ট কৰাটো খুব বেছিকৈ কঠিন হয় সো ক'ব পাৰে যে এটো খুব বেছিকৈ ইন্টেলিজেন্ট এটা ভাইৰাছ হয় আৰু ইয়াক নাম ৰখা হৈছে কৰোনা এইভাবে যে মাইক্ৰোস্কোপত যদি হে চোৱা যায় তেতিয়া হলে এই ভাইৰাছক ওপৰৰ পৰা ৰাজমুকুট যেন দেখি আৰু কৰোনা এই কাৰণে ৰখা হৈছে ক্ৰন বা ৰাজমুকুট সো সেই কাৰণে ইয়াক কৰোনা ৰখা হৈছে যে ইয়াৰ ভাইৰাছটোক মাইক্ৰোস্কোপৰ পৰা যদি হে চোৱা যায় তেতিয়া হলে ইয়াক ৰাজমুকুটৰ নিচিনা দেখিবলৈ হোৱা হয় এই বেমাৰটো ফাৰ্ষ্টতে বিয়পিছিল প্ৰথম চাইনাৰ এখন ফেমাস সিটি ওহানত সো এইটো গোটেই চাইনাৰ লগতে গোটেই বিশ্বৰ বাবে খুব বেছিকে এটা মিস্টেৰিয়াছ ৰোগ আছিল কাৰণ এই ৰোগৰ সম্পৰ্কে ইয়াৰ আগতে কোনো মানুহ ইয়াৰ দ্বাৰা সন্মুখীন হোৱা নাই আৰু খুব কম ইনফৰমেশন এই ৰোগৰ বিষয়ে আছে ইফালে চাইনাই বহু দেৰিকেহে গোটেই বিশ্বক এই বেমাৰৰ বিষয়ে খবৰ দিয়ে গতিকে মানুহৰ হাততো খুব কম সময় থাকে ইয়াৰ বিষয়ত ৰিসাৰ্চ কৰিবলৈ আৰু ইয়াৰ বিষয়ত সতৰ্ক হ'বলৈ গতিকে এটা প্ৰবলেমেটিক পৰিবেশৰ সৃষ্টি হৈ যায় কাৰণ ডক্টৰ সকলেও নাজানে যে এটো কি বেমাৰ আৰু ইয়াক কেনেকৈ ট্ৰিটমেন্ট কৰা যাওক এটা মিস্টেৰিয়াছ বেমাৰ ইয়াৰ মেইন যে সিম্পটমস এই সিম্পটমসবোৰ হৈছে জ্বৰ হয় গাৰ উত্তাপ বাঢ়ি যায় হাসিয়াই কাহে সৰ্দি হয় সো এটো এটা নরমাল কেস যে আপোনাৰ হাসি হৈছে সৰ্দি হৈছে জ্বৰ হৈছে এটো নরমাল কেস সো কিন্তু হেতুৰ দ্বাৰাই মানুহ ঘপককে মৰি আছে কাৰণ কৰোনা ভাইৰাছে ডাইৰেক্ট মানুহৰ লাংস আমাৰ যেটো লাংস হয় এটো স্পঞ্জৰ নিচিনা হয় হাওফাও
এবাৰ ফুলি যায় এবাৰ সংকোচন হয় এবাৰ ফুলি যায় এবাৰ সংকোচন হয় সো ডাইৰেক্ট কৰোনা ভাইৰাছে গৈ মানুহৰ লাংছত এফেক্ট কৰে যাৰ ফলত মানুহে উশাহ নিশাহ ল'বলৈ কষ্ট পায় আৰু কঠিন হৈ যায় উশাহ নিশাহ লোৱাটো আৰু তাৰ ফলতে মানুহৰ ডেথ হয় যেতিয়া WHO এই বিষয়ে এলাৰ্ট কৰে যে চাইনাত এক নতুন ধৰণৰ বেমাৰ আহিছে এক মিষ্টেৰিয়াছ ৰোগ যাৰ কোনো ঔষধ নাই কোনো মেডিচিন নাই আৰু ইয়াৰ সম্পৰ্কেও ইনফৰমেশ্যন নাই তেতিয়াই লগে লগে চাইনাৰ যিখন ওহান চিটি আছিল তাক কমপ্লিটলি লকডাউন কৰি দিয়া হয় ওহান চিটি লকডাউন কৰাটো খুব বেছিকৈ ডাঙৰ এটা কথা কাৰণ তাৰ পপুলেশ্যন 1 crore 1 কোটি মানুহৰ পপুলেশ্যন তাত আছে আৰু তাৰ সকলো হস্পিটেল সকলো দোকান পোহাৰ সব বন্ধ কৰি দিয়া হৈছে মানুহ ইভেন ঘৰৰ পৰা বাহিৰ ওলোৱাটো নিষেধ কৰা হৈছে যদিহে কোনো মানুহ কোনো নাইবাৰৰ ওচৰলৈ কোনো ওচৰ চুবুৰীয়াৰ ওচৰলৈ যাবলৈ বিচৰা হয় তেতিয়াও তাৰ ফুল টেষ্ট কৰা হয় তাৰ ফিজিক্যাল টেষ্ট কৰা হয় তাৰ পাছত তেওঁ কমপ্লিট আইডেন্টিটি দিহে ওচৰ চুবুৰীয়াৰ ওচৰলৈ যাব লাগে সো এনেকুৱা এটা কণ্ডিশ্যনৰ সৃষ্টি হৈছে বৰ্তমান ওহান চিটিত আৰু মানুহ কমপ্লিটলি ত্ৰাসত গ্ৰস্ত হৈছে কাৰণ গম পাই গৈছে যে এটা বেমাৰ আহিছে যাৰ কোনো মেডিচিন নাই আৰু লাহে লাহে মানুহ সকলোবোৰ মৰিবলৈ ধৰিছে আৰু তেওঁলোকৰ চিটিখনতে এয়া সংঘটিত হৈ আছে সো যিকোনো সময়ত যিকোনো মানুহৰ এই বেমাৰটো হ'ব পাৰে সো হেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে বৰ্তমান ওহান চিটি দৰাচলতে এই যিবিলাক বেমাৰ বা ভাইৰাছে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ মহামাৰীৰ ৰূপত আহি আছে এইটোৱে আমাক এইটো ফালেও ইংগিত দিয়ে যে বায়োলজিক্যাল ৱাৰ আজিকালিৰ যুগত ৱাৰ বা যুদ্ধ কৰিবলৈ যুদ্ধক্ষেত্ৰত যাব নালাগে যুদ্ধক্ষেত্ৰত তৰোৱাল বন্দুক লৈ যাব নালাগে এনেকুৱা ধৰণৰ ভাইৰাছ বিয়পায়ো যুদ্ধ কৰিব পাৰে আৰু এখন দেশ এটা কমিউনিটি কমপ্লিটলি ধ্বংস কৰি দিব পাৰে সো এই যেটো ভাইৰাছ ই বায়োলজিক্যাল ৱাৰৰ ফালেও ইংগিত দিয়ে যদিও এটো কৰোনা ভাইৰাছ বায়োলজিক্যাল ৱাৰৰ দ্বাৰা হোৱা নাই বা চাইনা ইন্টেনশনালি এটো কৰা নাই বাস এটো আকস্মিকভাৱে হৈ গৈছে কিন্তু আজিৰ সময়ত বায়োলজিক্যাল ৱাৰ ইজ আ very big threat বায়োলজিক্যাল ৱাৰ যিকোনো সময়ত হ'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ ভাইৰাছ ইনভেন্ট কৰা হৈছে বৰ্তমান সময়ত যি কমপ্লিটলি মানৱ জাতিকে ধ্বংস কৰি দিব পাৰে আৰু এই যিবিলাক ভাইৰাছ এই যিবিলাক বায়োলজিক্যাল ৱাৰৰ টেকটিক্স আছে এইবোৰ খুব বেছিকৈ ইফেক্টিভ খুব বেছিকৈ যদি আপুনি কোনো এটা কমিউনিটিক ধ্বংস কৰিবলৈ লাগে তো আপুনি যদি যুদ্ধক্ষেত্ৰত যায় আপোনাৰ নিজৰ মানুহ মৰাৰ সম্ভাৱনা থাকে কিন্তু বায়োলজিক্যাল ৱাৰত আপুনি কমপ্লিটলি এটা জাতি কোনো ধৰণৰ কষ্ট অবিহনে শেষ কৰি দিব পাৰে সেই কমিউনিটিক এগেইন ড্ৰাগছৰ প্ৰসংগটো আহি পৰে যে ড্ৰাগছও এনেকুৱা এটা ষড়যন্ত্ৰ যদিহে আপুনি কোনো এটা কমিউনিটি বা কোনো এখন দেশক ধ্বংস কৰিবলৈ বিচাৰে তেতিয়াহ'লে সেই কমিউনিটিত ড্ৰাগছ বিয়পাই দিয়ক আৰু এবাৰ যদি ড্ৰাগছ বিয়পাই দিয়ে তেতিয়াহ'লে সেই কমিউনিটিৰ যি উঠি অহা প্ৰজন্ম বা যুৱ প্ৰজন্মইটো দেশৰ ভৱিষ্যত গতিকে সেই যুৱ প্ৰজন্ম যেতিয়া কমপ্লিটলি শেষ হৈ যাব তেওঁলোকৰ ব্ৰেইনবোৰ যেতিয়া নষ্ট হৈ যাব ড্ৰাগছেটো মেইনলি ব্ৰেইনেই ধ্বংস কৰে নহয়নে বাৰু সো ব্ৰেইন যেতিয়া ধ্বংস কৰি দিব তাৰ পাছত সেই দেশত উন্নতি কেনেকৈ হ'ব গতিকে ড্ৰাগছো এটা হৈছে এনেকুৱা এটা ষড়যন্ত্ৰ যি কোনো শত্ৰু ৰাষ্ট্ৰই বা কোনো শত্ৰুৱে আমাৰ ইয়াতে সংঘটিত কৰে আমি জেনেৰেলি ড্ৰাগছ খোৱা ল'ৰা ছোৱালীক বেয়া পাওঁ কিন্তু আমি বুজিব লাগে যে তেওঁলোক ষড়যন্ত্ৰৰ বলিহে আচলতে হৈছে এয়া ষড়যন্ত্ৰ কোনোবাই কৰি আছে যে যিসকলে ড্ৰাগছ ইয়ালৈ পঠিয়াই আছে তেওঁলোকৰ এটা বৃহৎ চক্ৰ আছে বৃহৎ চক্ৰ এটা আছে তেওঁলোকে আমাৰ অসমীয়া ল'ৰা ছোৱালীলৈ ড্ৰাগছ প্ৰেৰণ কৰি আছে যেতিয়া প্ৰেৰণ কৰে তেতিয়া কিন্তু অসমীয়াই সহায় কৰে কোনো ট্ৰাকত যদি লৈ আহিছে সেই ট্ৰাকবোৰ যেতিয়া চেকৰ মাজেৰে যায় কোনো পুলিচ বিষয়াই তাক সহায় কৰে আমাৰ ল'ৰা ছোৱালীৰ ওচৰলৈ আহি পোৱাত গতিকে আমি জেনেৰেলি বেয়া পাওঁ ড্ৰাগছ খোৱা ল'ৰা ছোৱালী কিন্তু আমি বুজা উচিত যে ড্ৰাগছটো এটা হৈছে ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰত আমি ক'ৰবাত আমি অসমীয়াসকলে এই ষড়যন্ত্ৰটো সফল হোৱাত সহায় কৰোঁ সো এগেইন ড্ৰাগছৰ দৰে বায়োলজিক্যাল ৱাৰো এটা ষড়যন্ত্ৰ বাট কৰোনা ভাইৰাছ ইজ নট এ ষড়যন্ত্ৰ কৰোনা ভাইৰাছ ষড়যন্ত্ৰ নহয় এটো আকস্মিকভাৱে হৈছে সো গোটেই বিশ্ব ইয়াৰ দ্বাৰা ত্ৰাসিত হৈছে এতিয়া কথা হ'ল কৰোনা ভাইৰাছ বহুত বেছিকৈ এটা স্মাৰ্ট ভাইৰাছ ইন্টেলিজেন্ট ভাইৰাছ ইয়াক প্ৰিভেন্ট কৰাটো খুব বেছিকৈ
জটিল তো ইয়াক প্ৰিভেণ্ট কৰিবৰ বাবে মেডিচিন ওলোৱাটো খুব বেছিকৈ জটিল আৰু ই মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হয় মানুহৰ হাঁচি মানুহে চুলে মানুহৰ হাঁচি এই সবৰ দ্বাৰা সংক্ৰমণ হয় গতিকে এতিয়া চেষ্টা কৰি থকা হৈছে যে কেনেকৈ ইয়াক আন মানুহলৈ সংক্ৰমণ হোৱাৰ পৰা ৰখাব পাৰি সেইবাবে চাইনাৰ বহুকেইখন চহৰ লকডাউন কৰি দিয়া হৈছে কমপ্লিটলি যাতে ওহান চিটিত কমপ্লিটলি কানেকশ্যন ব্লক কৰি দিয়া হৈছে কোনো এয়াৰলাইন্স তাৰ পৰা সেইখন চহৰৰ পৰা বাকী চাইনালৈ যাব নোৱাৰে কোনো বাছ সেইখন চাইনাৰ সেইখন চহৰৰ ভিতৰত যাব নোৱাৰে বা সেইখনৰ পৰা বাহিৰৰ চাইনালৈ যাবলৈ নোৱাৰে আৰু ইয়াৰ উপৰি এনেকুৱা ধৰণৰ পৰিৱেশ যেতিয়া হৈছে ইয়াৰ পাছতেই যদিহে চাইনাৰ পাছতেই কোনো দেশত এই বেমাৰ খুব তীব্ৰ গতিত যদি বাঢ়ে তেতিয়াহ'লে সেই দেশখন হ'ব ভাৰত বাংলাদেশ কাৰণ ভাৰত আৰু বাংলাদেশৰ পপুলেশ্যন বহুত আৰু এনেকুৱা বহুতো ঠাই আছে য'ত হাইজিনৰ সাংঘাতিক অভাৱ আছে বা মানুহে হাইজিনৰ বিষয়ে নাজানে গতিকে চাইনাৰ পাছতে যদি কোনো দেশত আহে তীব্ৰ ৰূপ লয় তেতিয়াহ'লে সেই দেশ হ'ব ভাৰত আৰু বাংলাদেশ আৰু ইয়াত অহাৰ লগে লগে ইয়াক প্ৰিভেণ্ট কৰাটো ইয়াক ৰখোৱাটো খুব বেছিকৈ টান হৈ যাব কাৰণ আমাৰ ইয়াতে বহুত বেছিকৈ আনএডুকেটেড মানুহ আছে সো বন্ধুসকল বেসিক্যালি আমি জানিলো যে করোনা ভাইরাস হৈছে এনেকুৱা এটা ভাইৰাছৰ পৰিয়াল যি ভাইৰাছৰ নতুন এটা সদস্য ওলাইছে আৰু সেই সদস্যটো খুব বেছিকৈ ইন্টেলিজেন্ট আৰু স্মাৰ্ট হয় ইয়াক প্ৰিভেণ্ট কৰিবৰ বাবে যদিহে কোনো মেডিচিন ওলোৱা হয় তেতিয়াহ'লে সেই ভাইৰাছটোৱে লগালগ গম পাই যায় আৰু ইয়াৰ নিজৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰি লয় আৰু ইয়াৰ বিৰুদ্ধে মেডিচিন উলিয়াবৰ বাবে মানুহে দিনে ৰাতি কষ্ট কৰি আছে তাৰে ভিতৰৰে এজনী লেডি সাইন্টিষ্ট তেওঁ মাত্ৰ 2 ঘণ্টা শুই আছে এই বেমাৰৰ প্ৰতিষেধক উলিয়াবৰ বাবে বা ভ্যাকচিন উলিয়াবৰ বাবে অলৰেডি তেওঁ নিপা ভাইৰাছৰ ভ্যাকচিন উলিয়াইছে সো এইবিলাক কিছুমান ভাল মানুহ আছে যিয়ে কমিউনিটিৰ কাৰণে দেহ মন প্ৰাণ সকলো এৰি দি কাম কৰি আছে জাস্ট কমিউনিটিটো জীয়াই ৰাখিবৰ বাবে যাতে মানৱ জাতিটো জীয়াই থাকে তাৰ বাবে সো সেইবিলাক মানুহৰ কাৰণে আসলতে আমাৰ কমিউনিটিবোৰ আমি জীয়াই আছো সো তেওঁলৈ এটা বিগ সেলিউট থাকিল আমাৰ তৰফৰ পৰা এনিৱেজ এই বেমাৰটো আৰম্ভণি কেনেকৈ হৈছিল সেই বিষয়ে জানোৱা হওক এই বেমাৰটো আসলতে জুনটিক বেমাৰ হয় জুনটিক বেমাৰ বুলি সেইবোৰ বেমাৰক কোৱা হয় যিবোৰ বেমাৰ নেকি জীৱ-জন্তুৰ পৰা মানুহলৈ আহে এই বেমাৰটো এটা জুনটিক বেমাৰ আৰু জেনেৰেলি জুনটিক বেমাৰবোৰ খুব বেছিকৈ ডেঞ্জাৰাছ বেমাৰ হয় যেনে আপোনালোকে প্লেগৰ কথা ধৰি ল'ব পাৰে এটা সময়ত প্লেগে গোটেই অষ্ট্ৰেলিয়া 60% মানুহ কমপ্লিটলি হ্যাক কৰি দিছিল 60% মানুহ 50% নহয় 60% মানুহ খাই পেলাইছিল সো এই যিবিলাক জুনটিক বেমাৰ এইবোৰ খুব বেছিকৈ ডেঞ্জাৰাছ বেমাৰ হয় আৰু এই বেমাৰটো আহিছিল ওহান চিটিৰ এখন ফুড মাৰ্কেটৰ পৰা যিখন ফুড মাৰ্কেটত বুছ মিট বিক্ৰী কৰা হয় বুছ মিট মিন্স হৈছে যে স্তন্যপায়ী জীৱ-জন্তুৰ মাংস আৰু ওহান চিটিৰ যি ফুড মাৰ্কেটখন আছিল সেই ফুড মাৰ্কেটখনত যিকোনো জন্তুৰে মাংস এভেইলেবল হয় আৰু চাইনিজ মানুহবোৰ এনেও ইটিং হেবিটছবোৰ তেওঁলোকৰ খুব বেছিকৈ এডভেঞ্চাৰাছ হয় যিকোনো বস্তুৰ তেওঁলোকে মাংস খাবলৈ খুব বেছিকৈ ভাল পায় খুব বেছিকৈ এডভেঞ্চাৰ ফিল কৰে আৰু বহু সময়ত এইবোৰ এডভেঞ্চাৰাছ পানীৰ মাংস খাই তেওঁলোকে নিজৰ শক্তিশালীত্ব প্ৰদৰ্শন কৰে বা নিজক শক্তিশালী বুলি ভাবে সো এইটো এটা তেওঁলোকৰ কনসেপ্ট যাৰ বাবে তেওঁলোকে বন্য জীৱ-জন্তুবোৰ অবাধ গতিত খায় এতিয়ালৈকে যেটো থিওৰি আহিছে সেইমতে এইটো যে ওহান চিটিত এক বিষাক্ত প্ৰজাতিৰ সাপৰ মাংস তাত বিক্ৰী কৰি থকা হৈছিল এক বিষাক্ত প্ৰজাতিৰ সাপ যি সাপত নেকি কৰোনা ভাইৰাছ ইফেক্টেড আছিল সেই সাপৰ মাংস কিছু সংখ্যক মানুহে খালে খোৱাৰ পাছত তেওঁলোক ইফেক্টেড হ'ল তাৰ পাছত তেওঁলোকে আন মানুহক ইফেক্ট কৰিলে আৰু তাৰ পাছত হেনেদৰে লাহে বাঢ়ি থাকিল এতিয়ালৈকে যেটো থিওৰি আহিছে সেইমতে যে ফাৰ্ষ্টতে এটা ডেঞ্জাৰাছ সাপৰ বুছ মিট মানুহে পৰীক্ষণ কৰিছিল আৰু তাৰ পৰা এই ধৰণৰ বেমাৰবোৰ আহিছিল যদি তেওঁলোকে সেই খাদ্যখিনি যদি ভালদৰে জুইত গৰম কৰিলে হয় তেতিয়াও হয়তো এই বেমাৰটো নাহিল হয় কিন্তু তেওঁলোকে আধা কেঁচা খাইছিল অথবা সম্পূৰ্ণ কেঁচাই খাইছিল সো সেইবাবে সেই বেমাৰটো আহিল এতিয়া বহুতৰ প্ৰশ্ন আৰু এটা আহিব পাৰে যেহৰ কাৰণে চাইনাতে এই ৰোগবোৰ হয় তো বেসিক্যালি
বেসিক্যালি কথা হল চাইনাৰ মানুহে বুছ মিট বহুত খায় তেওঁলোকৰ যিবিলাক ইটিং হেবিটছ এবোৰ খুব বেছিকৈ এডভেঞ্চাৰাছ হয় তেওঁলোকে জীৱ জন্তু খুব বেছিকৈ খায় এতিয়াও চাইনাৰ বহু ঠাইত ঘৰিয়ালৰ মাংস পোৱা যায় হাপৰ মাংসটো ইজিলি এভেইলেবল হয় আনকি কীট পতংগ যিকোনো কীট পতংগও তেওঁলোকে উঠাই খাই লয় সো তেওঁলোকৰ এই যেটো ইটিং হেবিটছ এইটোৰ বাবে তেওঁলোকৰ বেমাৰবোৰ বিয়পে এইবোৰ জীৱ-জন্তুৰ মাজত এই বেমাৰটো কমন হয় এটা জীৱ-জন্তুৰ পৰা আন এটা জীৱ-জন্তুলৈ যায় যেনিবা ধৰি লওক কোনো এটা জীৱ-জন্তু কৰোনা ভাইৰাছৰ দ্বাৰা ইফেক্টেড আছে সেই জন্তুটো খোৱাৰ পাছত সেই জন্তুটো খাওঁতে যদিহে ভালদৰে সেই মিটটো ভালদৰে গৰম কৰা নাই ভালদৰে জুইত হেকা নাই তেনেকৈ যদি খাই দিয়ে সেই মানুহজন কৰোনা ভাইৰাছত ইফেক্টেড হৈ যাব আৰু তাৰ পাছত তেওঁ যেতিয়া অইন মানুহৰ কানেকশ্যনত আহিব তেতিয়া বেলেগ মানুহ ইয়াৰ দ্বাৰা ইফেক্টেড হয় তেওঁলোকৰ এডভেঞ্চাৰাছ যেটো ফুড হেবিটছ ইয়াৰ বাবে আচলতে এই বেমাৰবোৰ হয় আৰু আহি থকা দিনত যদিহে গোটেই বিশ্ব কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে তো তেনেকুৱা তিনিটা সমস্যা আছে তাৰে এটা হৈছে আপোনাৰ ক্লাইমেট চেঞ্জ যেটো আমাৰ জলবায়ু খুব সঘন গতিত চেঞ্জ হ'বলৈ ধৰিছে আৰু এটা হৈছে আপোনাৰ জুনটিক বেমাৰ পেণ্ডেমিক এই সম্পৰ্কে বিল গেটে ইতিমধ্যে আগজাননী কৰি থৈ দিছিল 2017তে সো আপোনালোকে ভাবিব পাৰে তেওঁ গোটেই বিশ্বৰ সগোৱাটোকে ধনী মানুহ কিন্তু তাৰ উপৰি তেওঁ জ্ঞানী মানুহ বুলিও আজিৰ সময়ত তেওঁ প্ৰতিষ্ঠা লাভ কৰিলে কাৰণ 2017তে তেওঁ ভৱিষ্যতবাণী কৰি থৈ দিছিল যে আহি থকা দিনত যদি গোটেই বিশ্ব কোনো সমস্যাৰ সন্মুখীন হ'বলৈ পাৰে একেলগে আৰু সমস্যাৰ সন্মুখীনত পেলাবলৈ পাৰে হেয়া আন এটা কাৰণ হৈছে আমাৰ জুনটিক বেমাৰ গতিকে জুনটিক বেমাৰ খুব বেছিকৈ এটা সাংঘাতিক বেমাৰ এবাৰ 60ৰ দশকত যেটো প্লেগ বেমাৰ হৈছিল অষ্ট্ৰেলিয়া হেতু কিন্তু চাইনাৰ পৰা অহা নাছিল সেই বেমাৰটো আপোনাৰ বিয়পিছিল নিগনিৰ দ্বাৰা যিয়ে নেকি অষ্ট্ৰেলিয়াৰ 30 to 60% মানুহক খাই পেলাইছিল গতিকে জুনটিক বেমাৰবোৰ খুব বেছিকৈ এটা সাংঘাতিক ভয়াবহ সংকট হৈ গোটেই মানৱ জাতিৰ প্ৰতি এতিয়া চাওঁ আহক কৰোনা ভাইৰাছৰ পাছত কি পৰিস্থিতিৰ উদ্ভৱ হৈছে কৰোনা ভাইৰাছ উদ্ভৱ হোৱাৰ পাছতে চাইনাৰ যি ওহান চিটি আছে তাক কমপ্লিটলি লকডাউন কৰি পেলোৱা হৈছে আৰু চাইনাৰ যিবোৰ ইফেক্টেড এৰিয়া আছে য'ত সংক্ৰমণ হোৱাৰ সম্ভাৱনা হৈ আছে বা সংক্ৰমণ হৈছে সেইবোৰ কমপ্লিটলি লকডাউন কৰি পেলোৱা হৈছে চাইনালৈ যোৱা সকলো এয়াৰলাইন বন্ধ কৰি দিয়া হৈছে বিশ্বৰ সকলো দেশৰ পৰা চাইনালৈ যি যাতায়াত ব্যৱস্থা আছে হেয়া কমপ্লিটলি বন্ধ কৰি দিছে অষ্ট্ৰেলিয়াই এমাহৰ কাৰণে বন্ধ কৰি দিছে আমেৰিকায়ো বন্ধ কৰি দিছে ইণ্ডিয়ায়ো বন্ধ কৰি দিছে সকলো ধৰণৰ যাতায়াত চাইনাৰ লগত কমপ্লিটলি বন্ধ কৰি দিছে গতিকে চাইনা এতিয়া আইসোলেশন এটা পৰিবেশত আছে আৰু লগতে যিবোৰ মানুহ চাইনাৰ পৰা ঘূৰি আহিছে বা তেওঁলোকৰ হিষ্ট্ৰী আছে চাইনাত ভ্ৰমণ কৰা বা চাইনাৰ সিটিজেন হয় সেইবোৰৰ ওপৰতো এতিয়া সন্দেহৰ দৃষ্টি দি চোৱা হৈছে আৰু তেওঁলোককো খুব বেছিকৈ চেকিং কৰা হৈছে সেইবাবে এতিয়া এনেকুৱাও এটা পৰিস্থিতি হৈ গৈছে চাইনিজ মানুহক ইমান বেছিকৈ সন্দেহৰ দৃষ্টি দি চোৱা হৈছে যে তেওঁলোকে এতিয়া ৰেচিজম ফেচ কৰিব লগা হৈছে খুব বেছিকৈ বৈষম্য তেওঁলোকৰ প্ৰতি হৈছে আৰু এইটোৰ ফলত এই যেটো ৰেচিজম এতিয়া তেওঁলোকলৈকে হৈছে এটোৰ বাবে চাইনিজ গভৰ্ণমেণ্টে কৈছে যে ৰেচিজম ধৰণৰ বস্তু এটা হৈ পৰিছে কাৰণ চাইনালৈ কোনো মানুহ যোৱাটো সকলো দেশে নিষেধ কৰি দিছে চাইনাৰ পৰা অহা মানুহকো খুব এটা সন্দেহৰ দৃষ্টি দি চোৱা হৈছে এই ক্ষেত্ৰত চাইনিজ মিনিষ্ট্ৰীয়ে কৈছে যে এটো ভাল নহয় কথা কাৰণ ফাৰ্ষ্টটো মানুহক যদি কমপ্লিটলি চাইনালৈ যোৱাটো বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে কোনো মানুহ যদি ৰিচাৰ্জ কৰিবলৈ বিচাৰে সেই মানুহসকলেও যাবলৈ নোৱাৰিব সেকেন্ডলি ৰেচিজমৰ সৃষ্টি হৈছে জেনোসাইড হৈছে কিন্তু এই বেমাৰটো লাহে লাহে গোটেই বিশ্বত বিয়পি আছে এতিয়ালৈকে বিশ্বৰ 57খন দেশ ইফেক্টেড হৈছে মানে হাফ অফ দা গ্লোব পৃথিৱীৰ আধা দেশ ইয়াৰ দ্বাৰা ইফেক্টেড হৈছে আমাৰ আমেৰিকাৰ সেইভাবে সিলিকন ভ্যালি বন্ধ কৰি দিয়া হৈছে কেলিফৰ্নিয়াৰ সিলিকন ভ্যালি আমেৰিকাৰ এখন আমাৰ ৰাজ্যৰ দৰে আমাৰ ভাৰতৰ ৰাজ্যৰ দৰে এখন সাধাৰণ ৰাজ্য কিন্তু এই সিলিকন ভ্যালি আমেৰিকাৰ বাবে খুব বেছিকৈ ইম্পৰ্টেন্ট হয় কাৰণ সিলিকন ভ্যালিতে সকলোবোৰ ডাঙৰ কোম্পানী
ফেচবুক হওক টুইটাৰ হওক ইউটিউবতে চাই আছে বা ফেচবুকতে চাই আছে এই ভিডিঅ'টো তাৰে হেডকোৱাৰ্টাৰবোৰ আছে আৰু তাৰ পৰাই 3.39 ট্ৰিলিয়ন বিলিয়ন ইকনমি আমেৰিকাৰ পৰা আহে গতিকে আৰু তাতে খুব বেছিকৈ পাব্লিক গেদাৰ হয় বহুত ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহে সেইবাবে যিহেতু এইবিলাকত ইণ্টাৰনেশ্যনেল টুৰিষ্ট এই ঠাইখনলৈ আহে গতিকে সেই ঠাইখন কমপ্লিটলি শ্বাট ডাউন কৰি দিয়া হৈছে যেতিয়া সেই ঠাইখন য'ৰ পৰা নেকি আমেৰিকাৰ যিখন ঠাই নেকি আমেৰিকাৰ ইকনমিৰ বাবে খুব বেছিকৈ ইম্পৰ্টেণ্ট সেই ঠাইখনে যেতিয়া শ্বাট ডাউন কৰি দিয়া হয় লগে লগে আমেৰিকাৰ ইকনমিৰ শ্বেয়াৰ মাৰ্কেট তললৈ যাবলৈ ধৰিছে চাইনাৰ ইকনমি ওহান চিটিও চাইনাৰ বাবে খুব ইম্পৰ্টেণ্ট চিটি সেইখনত 1 crore পপুলেশ্যন আছে আৰু তাতেই বহুত ডাঙৰ ডাঙৰ ফেক্টৰী আছে তাৰ পৰাই প্ৰডাকশ্যন হয় সেইখনো বন্ধ কৰি দিয়াৰ লগে লগে চাইনাৰ ইকনমিও বহুত তললৈ আহি পৰিছে বহুত তললৈ শ্বেয়াৰ মাৰ্কেট নামি গৈছে যিবিলাক ইনভেষ্টাৰে চাইনাত ইনভেষ্ট কৰিছিল তেওঁলোকেও উঠাই লৈছে বেলেগত ইউৰো বা ডলাৰলৈ কনভাৰ্ট কৰিছে তেওঁলোকৰ নিজৰ শ্বেয়াৰ আনহাতে চিলিকন ভেলীৰ যিবিলাক বিষয়া হয় তেওঁলোকৰ চাইনিজ মানুহৰ লগত খুব বেছিকৈ কানেক্ট হয় কাৰণ চিলিকন ভেলী এটা এনেকুৱা প্লেচ য'ত নেকি আইডিয়া প্লেন এইবোৰ ইনভেণ্ট হয় আৰু তাৰ পাছত চাইনাত গৈ সেই প্লেন বা আইডিয়াৰ বিষয়ে কয় চাইনাই সেই প্লেন আৰু আইডিয়াই মেনুফেকচাৰ কৰে আৰু সেই মেনুফেকচাৰিত হোৱা বস্তুবোৰে ইণ্ডিয়া বা অষ্ট্ৰেলিয়া বাংলাদেশ পাকিস্তান এইবোৰ মাৰ্কেটত বিক্ৰী কৰে গতিকে চিলিকন ভেলী বন্ধ কৰি দিয়া মানে এটা খুব ডাঙৰ এটা সংকেত চ' ছান ফ্ৰান্সিস্কো চহৰখনৰ নাম সেইখন বন্ধ কৰি দিয়া হৈছে এগেইন আৰু বিশ্বৰ বিভিন্ন দেশ যেনে ইটালীত এই বেমাৰৰ ইফেক্টেড মানুহ পোৱা গৈছে তাৰে স্কুল কলেজ চব শ্বাট ডাউন কৰি দিয়া হৈছে ইৰাণত মানুহ ইয়াৰ দ্বাৰা ইফেক্টেড হোৱা গৈছে কাৰণ তেওঁলোকৰ বৰ্ডাৰবোৰ ইৰাণ ইটালী বৰ্ডাৰবোৰ ক্লোজ বৰ্ডাৰ নহয় অপেন বৰ্ডাৰ চ' তেওঁলোকৰ বেমাৰবোৰ সংক্ৰমণ হৈ আছে তাতেও প্ৰভাৱ দেখা গৈছে জাপানত মানুহ পোৱা গৈছে জাপানত এই মানুহ পোৱা গৈছে জাপানৰ এখন ক্ৰুজ এখন এনেকুৱা এখন স্থল যাৰ জৰিয়তে বেমাৰবোৰ আদান প্ৰদান হয় আগৰ দিনত জেনেৰেলি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বেমাৰ আহি পাওঁতে হাজাৰ বছৰ লাগিছিল আমেৰিকাৰ পৰা ইণ্ডিয়ালৈ বেমাৰ আহোঁতে হাজাৰ বছৰ লাগিছিল কিন্তু এতিয়া আমাৰ গ্ল'বেলাইজেশ্যনৰ দিনত এদিনৰ ভিতৰতে মানুহ যদি গুৱাহাটীত বহি আছে পিছ মুহূৰ্ততে গৈ আমেৰিকা পাবলৈ পাৰে গতিকে এতিয়া বেমাৰবোৰ সংক্ৰমণ হোৱাটো খুব বেছিকৈ সহজ হৈ গৈছে আৰু জাহাজ আগৰ দিনৰ পৰাই এনেকুৱা এখন বাহন যাৰ জৰিয়তে বেমাৰবোৰ সংক্ৰমণ হৈ আহিছে এতিয়া জাহাজেতো নিজে বেমাৰ সংক্ৰমণ নকৰে সি হৈছে এটা নন লিভিং থিংছ অপদাৰ্থ এটা জীৱ নাথাকা এটা অপদাৰ্থ গতিকে ই কেনেকৈ বেমাৰ বিয়পাব অবভিয়াছলি মানুহৰ দ্বাৰাই বিয়পিব মানুহ যেতিয়া আদান প্ৰদান হয় তেনেকেই বেমাৰবোৰ বিয়পে গতিকে সেই যিখন ক্ৰুজ আজিকালি অৱশ্যে ক্ৰুজৰ দ্বাৰা বা জাহাজৰ দ্বাৰা মানুহে ট্ৰেভেল নকৰে ইঠাইৰ পৰা আন ঠাইলৈ নাযায় যেতিয়া এৰোপ্লেন আছে কিন্তু ক্ৰুজ এনেকুৱা এখন জাহাজ হৈ গৈছে য'ত মানুহে হলিডে স্পেণ্ড কৰিবলৈ যায় বহুত ডাঙৰ ফিল্মত দেখা যায় যে সাগৰত হলিডে স্পেণ্ড কৰিছে চ' ক্ৰুজ এনেকুৱা এখন ঠাই হৈ যায় য'ত 3,000-4,000 মানুহ একেলগে সমাগম হয় তাতে আপোনাৰ ছুইমিং পুল থাকে আৰু ভাবক সেই ছুইমিং পুলত যেতিয়া এজন কৰোনা ভাইৰাছ ইফেক্টেড মানুহ প্ৰৱেশ কৰে তাৰপাছত সকলো মানুহে সেই ছুইমিং পুলৰ পানী সেৱন কৰাৰ ফলত গাত লগাৰ ফলত সকলো মানুহৰেই সেই বেমাৰটো ইনফেক্ট হৈ যায় চ' ডায়মণ্ড প্ৰিন্স নামৰ যিখন ক্ৰুজ জাহাজ আছিল সেইখনতো 2,600 মানে 2,600 মানুহ একেলগে জাহাজত ভৰ্তি হৈছিল ঠাই ভ্ৰমণ কৰিবৰ বাবে ফুৰিবৰ বাবে কিন্তু বৰ্তমান এতিয়া সেই জাহাজখনত 600 মানুহ তাৰ দ্বাৰা কৰোনা ভাইৰাছৰ দ্বাৰা ইফেক্টেড মানুহ হৈছে আৰু এতিয়া সেই জাহাজখনো কমপ্লিটলি শ্বাট ডাউন কৰি দিয়া হৈছে বন্ধ কৰি ৰখা হৈছে তাতে সকলো মানুহকে কমপ্লিটলি বন্ধ কৰি দিয়া হৈছে আবদ্ধ কৰি দিয়া হৈছে তাৰে মানুহৰ মাজত ইণ্ডিয়ান মানুহো আছে তেওঁলোকক কমপ্লিটলি ৰেষ্ট্ৰিক্টেড কৰা হৈছে আন মানুহৰ লগত কণ্টেক্ট কৰাৰ পৰা আন মানুহৰ লগত কণ্টেক্ট কৰিলেও 1 মিটাৰ দূৰৰ পৰাহে কৰিবলৈ কোনো মানুহৰ ৰুমলৈ যাবলৈ বন্ধ কৰা হৈছে কাৰণ 14 দিন 15 দিনলৈ এইটোত
থাকিব তেওঁলোক তেনেদৰে যদিহে 14 দিন 15 দিনতো কোনো ধৰণৰ ৰিয়েকশ্যন নেদেখায় তেতিয়াহ'লে তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ কাৰণ কৰোনা ভাইৰাছে 14 দিনৰ পিছতেই ইয়াৰ ৰিয়েকশ্যন দেখাবলৈ আৰম্ভ কৰে আৰু 14 দিনত ই মৰি যায় যদিহে ই ৰিয়েক্ট নকৰে সেইবাবে 14 দিনৰ বাবে কমপ্লিটলি শ্বাটডাউন কৰি ৰখা হৈছে কিন্তু ইতিমধ্যে খবৰ পোৱা গৈছে যে 600 মানুহ কৰোনা ভাইৰাছত অলৰেডি ইনফেক্টেড পোৱা গৈছে গতিকে জাপানত এই ৰোগৰ মানুহ পোৱা গৈছে ইউকেত পোৱা গৈছে আমেৰিকাত পোৱা গৈছে চাইনাৰ পাছতেই যদি কোনো দেশত সৰ্বাধিক কৰোনা ভাইৰাছ পোৱা গৈছে সেয়া হৈছে সাউথ কোৰিয়াত 2000 মানুহ ইয়াৰ দ্বাৰা ইনফেক্টেড হৈছে গতিকে এই আছিল কৰোনা ভাইৰাছৰ বিষয়ে গোটেইখিনি কথা কৰোনা ভাইৰাছ কিমান বেছিকৈ ডেঞ্জাৰাছ হয় ইয়াৰ লগতে এইখিনি সময়ত বহুতো মানুহে কৰোনা ভাইৰাছত মিমছ বনাই আছে মানুহ মৰি আছে মানুহ আৰ্তনাদ কৰি আছে মানুহে ঘৰৰ ভিতৰত মৰিবৰ বাবে ক্ষণ গণি আছে ভাবক গুৱাহান চিটিত যিসকল মানুহ বন্ধ হৈ আছে যিসকল মানুহ ইনফেক্টেড হৈ আছে তেওঁলোকে জানে যে সেই বেমাৰ যি তেওঁলোকৰ হৈছে তাৰ কোনো মেডিচিন নাই ভাবক সেই সময়খিনি কেনেকুৱা যে তেওঁলোকে মৰিম বুলি গম পাইছে প্ৰত্যেকটো ক্ষণত তেওঁলোক মৰি আছে আৰু তেনেকুৱা ধৰণৰ বেমাৰত মিমছ বনাই আছে Seriously, how ridiculous. Really, এনেকুৱা সময়ত memes বনাই মানুহৰ এনেকুৱা সময়ত মানুহৰ হিউমেনিটি নোহোৱা হৈছে না মেনাৰ নোহোৱা হৈছে এইবোৰ ঘটনাত memes really এটো কোনো memes বনোৱাৰ ঘটনা নহয় মানুহ কান্দি আছে মানুহ ঘৰৰ ভিতৰত বন্দী হৈ আছে নাজানে ভৱিষ্যত কি হ'ব ইকোনমি ডাউনফললৈ গৈ আছে কালিলৈকে আপুনি নাজানে আপোনাৰ ইকোনমি কমপ্লিটলি কোলাপসো হৈ যাব পাৰে আপোনাৰ খাব পিন্ধিবও নোহোৱা হৈ যাব পাৰে সো ইটস এ ভেৰি সিৰিয়াস ইস্যু ভেৰি বিগ ইস্যু গতিকে ইয়াক জোক নবনাব এটো খুব বেছিকে সিৰিয়াস ইস্যু হয় পুনৰ আকৌ এবাৰ লগ পাম আজিলৈকে ইমানতে এৰিছো এখিনি আছিল কৰোনা ভাইৰাছৰ বিষয়ে কথা আশা কৰো আপোনালোকৰ ভাল লাগিল পুনৰ এবাৰ আহিম আৰু ভাল ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু শুভৰাত্ৰি বাই বাই